হেল্ল' এভৰিৱান, যোৱাকালি আমি এটা পিকনিক গৈছিলোঁ আৰু ক'ত গৈছিলোঁ আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব আৰু সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিলে আপোনালোকে গম পাব আমি ক'ত গৈছিলোঁ আৰু যোৱাকালি কোন কোন সেই পিকনিক স্পটটোত গৈছিলে আপোনালোকে মোৰ ভিডিঅ'টো চালে গম পাব আমি ক'ত গৈছিলোঁ আৰু আপোনালোক কোন কোন গৈছিলে কমেণ্টত জনাব। আৰু এই একদম আমি গৈ আছোঁ ঠাণ্ডাত গোটেইখিনি আৰু ইয়াত দেখিছেনে ইমান ঠাণ্ডা ইমানেই কুঁৱলী পৰিছে মানে সেইটো কাৰণে আমি অলপ সময় তেজপুৰ পাওঁতে ৰৈ দিলোঁ, ৰৈ পেলাই মানে হেল্ল' পম্বৰা, কেনেকুৱা লাগিছে? বহুত মজা তামাম মজা কেনেকুৱা লাগিছে খুৰী? ফিলিং কেনেকুৱা? মজা ঠাণ্ডা বতৰত কি পিকনিক খুৱাই মজা বেলেগ। তাৰপিছতে আমি আৰু ধুনীয়াকৈ গৈ আছোঁ আৰু সুন্দৰ পৰিৱেশবোৰ চাই আৰু এয়া চাওকচোন আপোনালোকেও মানে সঁচাকৈ একদম ইমান পাহাৰ গছ গছনি একদম সেউজীয়া পৰিৱেশটো চাই পাহাৰৰ লগত একদম সেউজীয়া গছ গছনিবোৰ দেখিয়ে ভাল লাগিছে। আৰু আমি গৈছিলোঁ ওৰাং হৈ আৰু গৈ আমি বৰ্তমান এতিয়া ওৰাং পাম আৰু আমি এতিয়া ওৰাং পালোহি। আমি চাহ তাহ খালোঁ এতিয়া ওৰাঙত, এতিয়া যাম আৰু আমি চাহ তাহ খালোঁ, খাই কৰি লৈ এতিয়া ৰখি আছোঁ, যাম আৰু পিকনিক স্পট। আৰু এইখন হৈছে ওৰাঙৰ বজাৰ। আমি বজাৰতে অলপ সময় ৰখিলোঁ, কিবি তাতে বজাৰ অলপমান আছিলে সৰু সুৰা কৰিলোঁ। তাৰপিছত আৰু সেই ওৰাঙৰ বজাৰখন অলপ ভিডিঅ' কৰি ৰাখিলোঁ। আৰু এয়া সূৰ্যটো ওলাইছে দেই, ৰ'দ ওলাইছে অলপকৈ মনটোৱে ভাল লাগিছে সূৰ্য পোহৰটো দেখি পেলাই। আৰু আমি গৈ আছোঁ লাহে লাহে অৰুণাচল বৰ্ডাৰ হৈ, আৰু অৰুণাচল পাহাৰখন হৈ পেলাই গৈছোঁ আমি। আৰু দেখি মানে পৰিৱেশটো সঁচা ইমানেই ভাল লাগিছে। আপোনালোকে কোনে কোনে ইফালে গৈছিলে কমেণ্ট কৰি জনাব। আৰু সঁচাকৈ এই পৰিৱেশটো দেখি পেলাই মানে অনুভৱটোৱে অলপ বেলেগ হৈছে। আৰু কোনে কোনে গৈছিলে কমেণ্ট কৰি জনাব দেই। আৰু আপোনালোকেও পৰিৱেশটো চাওকচোন, সঁচাকৈ বহুত মানে ওচৰৰ পৰা দেখি মানে বহুতেই ভাল লাগিছে। আৰু আপোনালোকে ঠাইটো দেখি গম পাইছে চাগে আমি কোন ঠাইত গৈছিলোঁ পিকনিকৰ কাৰণে। আমি গৈছিলোঁ ভৈৰৱকুণ্ড আৰু আহি আৰু ভৈৰৱকুণ্ড পিকনিক স্পট পালোঁহি। আৰু অৰুণাচল বৰ্ডাৰ পালোহি, ভূটান। আৰু ইয়াত বজাৰ কৰি আছোঁ, কমলা বজাৰ। আৰু এয়া মাত শুনিছে গাড়ী, কিমান গাড়ী আহি আছে। এইবিলাক কমলা দেখিছেনে? এয়া ছোৱালী আৰু এইবিলাক গাড়ীবোৰ আহি আছে। আৰু আমাৰ গাড়ীখনে তেল ভৰাবলৈ গৈছে, সেইকাৰণে ৰখি আছোঁ। আৰু এয়া অৰুণাচল বৰ্ডাৰ পালোহি। আপোনালোকক বাকীখিনি দেখুৱাই থাকিম যে আপোনালোকে চাই থাকিব। আৰু যিহেতু আমাৰ গাড়ীখন তেল ভৰাবলৈ গৈছিলে আৰু ইয়ে দেখিছেনে আমি ৰখি আছোঁ, খুৰী মই আৰু ছোৱালী। আৰু বজাৰখন আপোনালোকক অলপমান দেখুৱাইছে, কিমান যে কমলা ওলাইছে নহয়, কিন্তু দামটো কিন্তু কম নহয় দেই। কমলাখিনি সোৱাদ কিন্তু বহুতেই বেছি, লৈ আহিছোঁ বাৰু ঘৰলৈ। আৰু এই গৈ পিকনিক স্পট লাহে লাহে পাইছোঁগৈ। আৰু ভিৰ চাওকচোন, যোৱাকালি যিহেতু দেওবাৰ আছিলে ইমানেই ভিৰ হৈছে। আৰু ইয়াৰ পৰিৱেশটো চাওকচোন, আমি মানে গৈ সোমোৱাৰ আগতেই অলৰেডি বহুত মানে পিকনিকৰ কাৰণে মানুহ গৈছে। আৰু আমি গৈও কিন্তু ৰখা নাই দেই, একদম গোটেইখিনি ব্ৰেকফাষ্ট কৰি কামত লাগি গৈছোঁ। একদম আমাৰ যিটো টিম গৈছিলোঁ আমি গোটেই টিমটো একদম বনোৱাত ৰন্ধাত লাগি গৈছোঁ। আৰু চাওকচোন, ভৈৰৱকুণ্ড পৰিৱেশটো মানে ভাল বেয়াও নহয় আৰু একদম ভালো নহয়, ইমান বেয়াও নহয় বুলি ক'ব পাৰি। আপোনালোকে যদি কোনো যোৱা নাই এতিয়ালৈকে যাব পাৰে, এটা ভাল পৰিৱেশেই। আৰু আমাৰ গৈ কিন্তু ভালেই লাগিলে। আৰু সেয়া চাওকচোন, আমি একদম ফটো উঠাত ব্যস্ত আৰু বাকী আৰু পৰিৱেশ চোৱাত ব্যস্ত, গোটেই ভাল লাগিছে। আৰু এইখন হৈছে গ্লেচিয়াৰৰ পৰা বৈ অহা এখন নদী হয়। আৰু
আৰু নদীখনৰ কথাটো আপোনালোকে কমেণ্ট কৰি জনাব মই শুদ্ধ কৈছোঁ নে ভুল কৈছোঁ যিহেতু মই ইমান ভালকৈ নাজানো কিন্তু অলপ চলপ তেনেকৈ শুনিলোঁ যে সেইটো কাৰণে আপোনালোকক জনালোঁ আৰু যদি কথাটো ভুল আছে বেয়া নাপাব ক্ষমা কৰি দিব আৰু ভুল হ'লে মোক শুধৰাই দিব কোনোবা যদি তাৰ বিষয়টো বিশেষকৈ জানে তাৰপিছত আৰু এয়া মানুহজনে মটন বনাই আছে আমি একদম পূৰা ঘূৰি ফুৰিছোঁ আৰু তেওঁক দায়িত্বটো দি দিছোঁ বনোৱাত আৰু যিহেতু তেওঁ কৈছে তোমালোকে ফুৰিবলৈ যোৱা মই ৰন্ধা বঢ়া কৰি আকৌ সেয়া ঘূৰি আহি তেওঁক দেখিছোঁ একদম মটন বনাই আছে আৰু মাংসখিনি কালাৰটো চাওকচোন ইমানেই ধুনীয়া হৈছে আৰু মাংস চাংস হৈ গ'ল আৰু আমি খাবলৈ গোটেইখিনিয়ে বহি গ'লোঁ খাই দিলোঁ আৰু মাংসখিনি কিন্তু বহুত টেষ্টি হৈছিলে তাৰপিছত খাই মেলি আজৰি হৈয়ে আৰু আমি ভূটান বৰ্ডাৰ গ'লোঁ সঁচাকৈ এটা কথা ক'ব লাগিব কিন্তু ভূটানখন বহুত শান্তিপ্ৰিয় ঠাই আৰু ভূটানখনৰ ভিতৰত সোমাই কিন্তু ইমানেই ভাল লাগিছে মানে কি ক'ম আৰু ভূটান বৰ্ডাৰৰ পৰা মাত্ৰ 7 কিলোমিটাৰহে সোমাবলৈ দিয়ে তাতকৈ বেছি দূৰ যাবলৈ নিদিয়ে আৰু ভূটান বৰ্ডাৰত সোমাবলৈ হ'লে আপোনাৰ আধাৰ কাৰ্ড লাগিবই আৰু আধাৰ কাৰ্ড আপোনালোকে যদি হাতত নিবই আৰু মোবাইলত আধাৰ কাৰ্ড দেখুৱালেও সোমাবলৈ নিদিয়ে একদম মানে আধাৰ কাৰ্ডখন লাগিবই আৰু যিহেতু আমি ভূটান বৰ্ডাৰহে গৈছিলোঁ 7 কিলোমিটাৰহে সোমাবলৈ দিছিলে তাৰ ভিতৰৰখিনি কিন্তু বিশেষ মই একো নাজানো সেইখিনি ক'ব নোৱাৰিম আৰু আমি ভূটানৰ ভিতৰত সোমাই পেলাই এয়া হেংগিং ব্ৰিজ এখন পালোঁ তাতে আৰু অলপমান ফটো উঠিলোঁ গোটেইখিনিয়ে সেইখিনিয়ে আছিলে আৰু আমাৰ ট্ৰিপটো সঁচাকৈ বহুত সুন্দৰ মানে একদম এটা ধুনীয়া ট্ৰিপ গৈছে আৰু বহুত ভাল লাগিলে আপোনালোকেও যাব পাৰে